আজি অপেনলি কৈছোঁ মই যে UPPL চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কন্টিনিউ হ'ব। हेलो लोगोफोर, नोंथांमोननिसिम आङो मोनसे एकदम फ्रेश भिडिअ लाना फैलायबाय। बे भिडिअआनो जाहैबाय लोगोफोर, जोंनि हाग्रामा सारा मा फोरमायनो थांदों नोंथांमोना खोनाबाय जानांगौ। हाग्रामा सारा मा बाथ्रा फोरमायदों बिनि बागै। बेनि गेजेरावनो आं नोंथांमोननि सिगाङाव आंनि गोसो गोरबोनिफ्राय गिबियावनो खुलुमनाय जासिहरग्रोबाय, जाहाथे नोंथांमोना नैबे भिडिअनि गेजेरजों मा फोरमायनो सानदों कमेन्ट खालामलायदो लोगोफोर। लोगोसेनो नोंथांमोना जुदि आंनि चेनेलाव गोदानै फैदोंबा सोरबाफोर अन्नानै साबस्क्राइब, लाइक, कमेन्ट, शेयार खालामो लोगोफोर, बेखौनो आं आसा फारिबाय। लोगोसे हाग्रामा सारा मा फोरमायनो थांदों बे ब्रेकिं निउसआ जोबोर मोजां जानानै फैदों लोगोफोर। जुदि बर' हारिखौ खौसेयाव लाबोनोबा बिथां हाग्रामा सारा मा बाथ्रा फोरमायदों बेखौथ' नोंथांमोना खोनाबाय जानांगौ। जोंनि बे प्रमद सारा जुदि हारिनि थाखाय मोजां खामानि मावलांनो सानदोंबा बा हारिनि थाखाय जुदि सानोबा बिथाङा बैफोर बाथ्राफोरखौ जाहाथे गोरोबलायनायनि लामायाव फैनो थाखाय हाग्रामा सारा बुंनाया नंखाय नङा, थिगानो दङ लोगोफोर। बिदिबा बिथाङा मा फोरमायनो सानदों बेखौ जोङो मोजाङै खोनासंनाया गाहाम जासिगोन लोगोफोर। थुदो बिदिब्ला खालामनोसै। আলোচনা হৈছে BTC পৰা DPF আৰু UPPL লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো खोनाबायना लोगोफोर, जोंनि हाग्रामा सारा मा बाथ्रा बुंदों, बे बाथ्राया नंगौना नंखाय नोंथांमोनाथ' बुजिबाय जानांगौ। अब्ला फैदो लोगोफोर, बिथाङा मा बुंनो বিষয়লৈহে আলোচনা কৰিছে। মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTC পৰা DPF আৰু UPPL লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব, সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিফ পদত দিয়ে, নাই, এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ হ'ল কথাটো হ'ল UPPL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। UPPLৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিশ্যন, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ, বাছ কথা সেইটো। 2025ত আমি যিটো দেখিবলৈ পাইছে BPFে আৰামত চৰকাৰ বনাব। BPFটো অকলে খেলিব, BPF অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি UPPLে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? মুঠতে BPFে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব BPFে। সেইখন মানে আমি এবছলুট মেজৰিটি পামেই, মুঠতে এবছলুট মেজৰিটি পাম আমি। 25টা তলত BPF দলে নাপায়। হৈ আছিল আলোচনা, ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই, আজি অপেনলি কৈছোঁ মই যে UPPLে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। নাই, সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে চলিব। মুঠতে সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ BTC ডিপাৰ্টমেণ্ট, BTCয়ে বনাব, এইটো BTCয়ে বনাব লাগে মোৰ হিচাপত। এইখিনি কথা। থেংক ইউ।